2 বোতলমান চুলাই খাই আহিলোঁ, তথাপি ঠাণ্ডাজনে একদম কেকাই মেকাই দিছে একেবাৰে। মুটিনৰ বাপেকে নহ'লে পেট ফাটো ফাটো হৈ গৈছে নহয় 2 বোতল চুলাই খাই। এতিয়া পেটটো হালকা হালকা লাগিছে, একদম মোটাৰ পিছত নহ'লে পেটটোৱে একদম 5 লিটাৰ টেংকি নিচিনা গধুৰ হৈ গৈছে। ৰাতিখনত কোনে কুকুৰ এৰিলে? কুকুৰকেইটাক একেলগে ঘূৰি আছে যে। এইকেইটা দেখোঁ চাইনিজ কুকুৰ দেখোঁ, এইকেইটা লেংগুকেইটা শকত শকত। সেই কুকুৰ চেই মোক কামুৰিব আহিছে, চাবি আকৌ 2 বোতল চুলাই খাই আছোঁ। এই লাখুটি তাত ঘূৰাই ঘূৰাই মাৰি মাথা চাথা ফালি পেলাম একেবাৰে। আইঅ' হৰি, এইকেইটা দেখোঁ শিয়ালহে আহিছে ইয়াত ওলাই। তেনেকুৱা এইকেইটা কুকুৰ নহয়, শিয়াল। তই কি মোক পাগল ভাবিছ হা? চুলাই খাইছোঁ 2 বোতল, পাগল হোৱা না নহয়। তেনেকুৱা ইয়াৰ লেংগুকেইটা চা, লেংগুকেইটা কিমান দীঘল শকত শকত। শিয়ালৰ লেংগু ডাঙৰ থাকে। হয় পাই, সেইটোতো মনেই কৰা নাই নহয়। চাইনিজ কুকুৰ ৰাতিখনত ক'ৰ পৰা আহিব? শিয়ালহে হ'ব এইটো। আইঅ' হৰি, মৰিলোঁ। দেউতা মাজুলী ৰাস হৈ আছে নহয়, মোক ৰাস চাব লৈ যাব নাই? চালা পাগল নেকি? ৰাস চাব গ'লে নাও ভাড়া কিমান লাগিব, গাড়ী ভাড়া কিমান লাগিব, পকৰ চাল পকলিছো এনেই খাই যাব, মোৰ পইচা এনেও নাই। পিছে তুমি চিগাৰেটটো খাইছা, চিগাৰেটৰ দামটো কিমাননো? বেটুৱা জানো না, তোৰ দেউতাই এটা বছৰ চিগাৰেট নাখায় নহয়, দামী খায় দামী। এটা চিগাৰেটৰ দাম 99, এইটো চিগাৰ কয়, চিগাৰেট নহয়। তুমি 99 দি চিগাৰেট খাব পাৰা, কিন্তু মোৰ ৰাস চাব লৈ যাব নোৱাৰা হয় নাই? পইচা নাথাকে। বেটুৱা পাপেলত অকণ নকৰিবি দেই, একদম গুৰ মাৰি ক'ৰবাত উঠি খাই পৰিবি। এতিয়া চুপচাপ বৈ মোৰটো আৰু ভিতৰতে শুওঁ, বহুত ৰাতি হ'ল নহয়। এতিয়াহে ভাল লাগিছে, ঠাণ্ডাখনত একদম পেচাব জমা কৰি থাকিলে পেটৰ ভিতৰত আৰু বেছিকৈ ঠাণ্ডা লাগি থাকে। তই মুতিলি নাই সোনকালে? দেউতা মই মুতিব লগা নাই নহয়। তই ৰাতি মাজ ৰাতি মোক মাতিলে আকৌ মই উঠি নাহোঁ দেই ঠাণ্ডাখনত, তই নিজে অকলে আহিব লাগিব। তেনেহ'লে তুমি মজা গান এটা গাই মোক শুনোৱা, মুতি পেলাই দি যাব। সেইটো কি বস্তুনো? বাপৰে, এইটো শিয়াল ক'ৰ পৰা আহিলি ইয়াত? কি ক'লা দেউতা তুমি? শিয়াল? বেটুৱা তই তাতে থাক, তোৰ বাপে এটা আহিছে নহয়, গান গাই শুনাব, চিন্তা নকৰিবি। আইঅ' মৰিলোঁ। मुझे नींद নাই, मुझे चैन নাই, कहा जाए कोई ढूंढ के लाई। এই ঠাণ্ডাখনত মানুহকেইটা ঘৰতে জেকেট কম্বল চম্বল ঘৰতে শুই আছে। মই ঠাণ্ডাখনত বাহিৰত বহি পিনে মই মাইকীৰ কথা চিন্তা কৰি কেতিয়া বিয়া পাতিম। ই বাৰু ক'ত আছে, কি কৰি আছে, মনত পৰি থাকে না বহুত। পিছে মই বিয়াটো পাতিলে একদম হেভি পাৰ্টি এটা দিম আৰু ৰাইজসকলক। হঠাৎ কৰি ইমান বেয়াকৈ গোন্ধাইছে, একদম পচি যোৱা গু। ভূত চুত ওলাইছে নেকি আকৌ? মৰিলোঁ। এইকেইটা ইয়াৰ ক'ৰ পৰা আহিলে? যেনে তেনে পলাই আহিলোঁ দেই ভিতৰলৈ, একদম ফেফৰা একদম ওলাই যোৱা লাগিছে মুখেদি। এতিয়া কি কৰিম? চেলেংকাক ফোন কৰোঁ। চেলেংকা, আমাৰ ঘৰৰ গেটৰ মুখত একদম শিয়াল দুটামান ওলাইছে নহয়। মই একদম যেনে ভিতৰলৈ পলাই আহিলোঁ, একদম ফেফৰা একদম ওলাই গৈছে মুখেদি মোৰ। আপোনাৰ যোনফালে আহক, গাঁৱৰ কোঠাৰ যি আছে চব লৈ আহক, একদম নহ'লে মোৰ একদম অকলে থাকি মানে জান ওলাই হৈছে একেবাৰে। এতিয়া কি কৰিম? দৰজাটো মই আগত লগোৱা নাই, অকলে থাকোঁ বুলি। ভিতৰত যদি কেনিবা সোমাই আহিব হয়, মোক ডখৰা কৰি পেলাব। এই ওপৰতো বহি থাকোঁ। চেলেংকা অহালৈকে ওপৰতে বহি থাকোঁ, যদি ইয়াৰকেইটা ওলাই আহে একেবাৰে ইয়ালৈকে উঠিব নোৱাৰিব নহয়, ইয়াতে বহি থাকিম।